নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰণীতাৰ কিটচেনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মগু দাইলৰ সৈতে পটল আৰু আলুৰ তৰকাৰী। এই ৰেচিপিটো বনাবলৈ একেবাৰে ইজি হয় আৰু খাবলৈতো বহুতেই টেষ্টি হয়। আপোনালোকে এই তৰকাৰীখন ৰুটিৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে। তেনেহ'লে আহকচোন চাওঁ কেনেকৈ বনালোঁ। মগু দাইলখিনি প্ৰথমতে মই শুকানে ভাজি লৈ 15 মিনিটমান সময় পানীত তিয়াই ৰাখি টুকি লৈছোঁ। কেইটামান পটল আৰু আলু কাটি লৈছোঁ, এটা মিডিয়াম চাইজৰ পিঁয়াজ, এডোখৰ সৰু আদা, কেইফুটামান নহৰু আৰু এটা কেঁচা জলকীয়া লৈছোঁ, কেইখিলামান শুকান তেজপাত আৰু দুটা শুকান জলকীয়া লৈছোঁ। প্ৰথমতে মই আদা, নহৰু, জলকীয়া আৰু পিঁয়াজখিনি মই ভালদৰে এটা পেষ্ট বনাই ল'ম। নিমখ মই সোৱাদৰ জোখত লৈছোঁ আৰু লৈছোঁ হালধি গুড়ি, জিৰা গুড়ি, কাশ্মীৰী মিৰ্চ পাউডাৰ, গৰম মছলা আৰু মিঠাতেল। এতিয়া মই এখন কেৰাহীত সৰহকৈ তেল দি গৰম হ'বলৈ দিছোঁ আৰু গৰম হোৱাৰ পাছত মই আলু আৰু পটলখিনি দি দিছোঁ। আলু আৰু পটলখিনিত মই আগতে নিমখ অকণমান সানি লৈছিলোঁ আৰু এইখিনি মই এতিয়া প্ৰায় 5 মিনিটমান সময় ভাজি ল'ম। পটল আৰু আলুখিনি প্ৰায় ভজা হৈছে। বেছি সময় ভাজিব নালাগে, আধা সিজালৈ ভাজিলেই হ'ল। এতিয়া মই এখন থালত পটল আৰু আলুখিনি টুকি ল'ম। এতিয়া মই কেৰাহীৰ পৰা তেল অকণমান কাঢ়ি ল'লোঁ আৰু সেই একে তেলতে দুটা শুকান জলকীয়া আৰু তেজপাতখিনি দি ভালদৰে লৰাই দিছোঁ। এতিয়া ধুই লোৱা মগু দালিখিনি মই অলপ অলপকৈ দি দিছোঁ। মগু দাইলখিনি মই এনেদৰে অলপ সময় ভাজি ল'ম। প্ৰায় 3 মিনিটমান সময় মই এনেদৰে লৰাই লৰাই ভাজি থাকিম। এতিয়া আদা, নহৰু, পিঁয়াজ আৰু জলকীয়াৰ পেষ্টটো মই ইয়াত দি দিছোঁ আৰু এইখিনি অকণমান সময় মই ভাজি ল'ম। আদা, নহৰু কেঁচা গোন্ধ যোৱালৈকে মই এইখিনি ভাজি থাকিম। নিমখ মই সোৱাদৰ জোখত দিছোঁ। সৰু চামুচেৰে এচামুচ আৰু অলপ হালধি গুড়ি দিছোঁ, এচামুচ জিৰা গুড়ি আৰু এচামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ দিছোঁ। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াত অলপ পানী দিছোঁ আৰু এইখিনি প্ৰায় 1 মিনিটমান সময় উতলিবলৈ দিম। মগু দাইলখিনিত মই আৰু অলপ পানী দিছোঁ আৰু এতিয়া ভাজি লোৱা আলুখিনিও দি দিলোঁ। এতিয়া মই ইয়াত এচামুচ গৰম মছলা দিম আৰু এইখিনি ভালদৰে লৰাই অলপ সময় উতলিবলৈ দিম। প্ৰায় 5 মিনিটমান সময় মই এইখিনি উতলিবলৈ দিম। মগু দাইলখিনিত মই আৰু অলপ পানী দিলোঁ আৰু একেবাৰে শেষত ভাজি লোৱা পটলখিনিও দি দিলোঁ। মগু দাইলখিনি একেবাৰে গেলি যোৱাকৈ সিজিব দিব নালাগে, নহ'লে খাই ভাল নালাগিব। এনেদৰে মই 10-15 মিনিটমান ৰখাৰ পিছত পটলৰ তৰকাৰীখন নমাই থ'ম। এয়া মগু দাইলৰ সৈতে বনোৱা পটল আৰু আলুৰ তৰকাৰীখন ৰেডি হৈ গ'ল। হঠাতে ঘৰলৈ অহা আলহীক এনেদৰে অতি কম সময়ৰ ভিতৰতে বনাই খুৱাব পাৰে আৰু খাবলৈ বহুত। একেবাৰে শেষত মই ইয়াত অলপ ফৰণ মাৰিও দিলোঁ। তেনেহ'লে আজিৰ ৰেচিপিটো কেনেকৈ পালে জনাব আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলৰ নতুন দৰ্শক তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে পুনৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।